নমস্কাৰ আৰ গাইডছ চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বিহুৰ পূৰ্বে 11,000 শিক্ষক নিযুক্তি দিয়া হ'ব। লগতে অতি শীঘ্ৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকৰ পদ পূৰণ কৰা হ'ব 45 দিনৰ ভিতৰত। আৰু এই কথাটো ঘোষণা কৰিছে বিধানসভাৰ মজিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই ভিডিঅ'টো আপোনালোকক সবিশেষ দেখুৱাম আৰু কি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে সবিশেষ চাই থাকিব। বহুত জায়গাত শিক্ষক ঠুক খাই আছে, বহুত জায়গাত শিক্ষক নাই। এই মাহৰ ভিতৰত মোৰ লক্ষ্য আছে যে 11,000 বা 10,000 আমি LP স্কুলৰ টেটত প্ৰভিজনেল লিষ্ট অহা কালিৰ পৰা ওলাব। হাইকোৰ্টৰ দুটা কেছ আছে, গতিকে হাইকোৰ্টৰ কেছ দুটাৰ দেওনা যদি অতিক্ৰম কৰিব পাৰোঁ, বিহুৰ আগতে 11,000 নিযুক্তি হৈ যাব। হাইস্কুল আৰু LP স্কুলৰো ভেকেঞ্চি সুন্দৰভাৱে ফিল আপ হৈ যাব বুলি মই আশা কৰোঁ।